এয়াৰপোৰ্ট পাওঁতে আমাক কিমান টাইম লাগিব? হাইয়েষ্ট 45 মিনিটছ, 45 মিনিটমানত আমি পায়ে যাম। 10টা বজাত আমাৰ ফ্লাইট আছে আৰু 9টা 25ত আমাৰ চেক ইন ষ্টাৰ্ট হ'ব। তাৰপিছত বৰ্ডিং আছে 9টা 25ত। 9টা 25ত যদি বৰ্ডিং থাকে তেতিয়া অলপ সময় ৰ'ব লাগিব। হায়দৰাবাদত আহি হায়দৰাবাদৰ বহুত বস্তুৱে খালোঁ অলপ অলপকৈ। ইডলি, বৰা, তাৰপিছত কি আছিলে দহা, ধচা। ইমান ধুনীয়াকৈ ফুল লগাই ৰাখিছে ৰাস্তাৰ দুয়োকাষে আৰু পানীৰ পাইপলাইনৰ ব্যৱস্থা কৰিছে। ইয়াত বৰষুণো নহয় আৰু গ্ৰীণ হৈ থকাৰ কাৰণে পাইপ দি ৰখা আছে। মানে পানীৰ ব্যৱস্থা কৰে প্ৰত্যেকটো সপ্তাহত এটলিষ্ট 2বাৰ 3বাৰকৈ হ'লেও কৰে। এয়া হৈছে এয়াৰপোৰ্ট যোৱা ৰাস্তা, হায়দৰাবাদ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। ঘাঁহ যেন লাগিছে, ধুনীয়া ঘাঁহ। মানে মেইনটেনেন্স মানিব লাগিব এয়াৰপোৰ্ট অথৰিটি আৰু হায়দৰাবাদ। এয়া পানী দিছে, আজি ৰাতিপুৱা পানী দি আছে। ইমান দূৰলৈকে আছে। এই ঘাঁহবিলাকত পানী দি আছে, গাৰ্ডেনছবিলাকত। এইবাৰ ঘাঁহবিলাক ওখ হ'ব, ডাঙৰ হ'ব আৰু এই চিষ্টেমেটিক পানী দিছে কি ধুনীয়াকৈ। চব GSTৰ ওপৰত নিৰ্ভৰ কৰি আছে পইচাবিলাক। ইণ্ডাষ্ট্ৰি য'ত আছে তাতে পইচা আছে, ইমান পইচা আছে ইণ্ডাষ্ট্ৰি। ইমানবিলাক ডাঙৰ ডাঙৰ হোটেল, ইণ্ডাষ্ট্ৰি, কোম্পানী চব হায়দৰাবাদত আছে। আমাৰ অসমৰে কিমান মানুহ আছে দেখিছেনে নাই? এই ইয়াত যাবি তাতেও দেখা পোৱা যায় অসমৰ মানুহ, সিফালে যাবি তাতেও গম পোৱা যায়। খালি নেহাটোহে মনত ৰাখছে আৰু বাকীবিলাক মনত ৰখা নাই। আনি দিবি ৰে বৰা চাউল, বোকা চাউল, উহা চাউল। এইটো ডাউক আছিল নহয়, এটা চৰাই আছিলে ধুনীয়াকে। আৰু আমি ইয়াতে HMD টোল গেট পাই গ'লো আৰু এই টোল গেটত আমি টোল দি পেলাই আগবাঢ়িব লাগিব। এতিয়া টোল দিয়াৰ পিছত আমাৰ গাড়ী এয়াৰপৰ্টৰ ফালে আগুৱাই যাব। তেলেংগানাৰ পৰা বাই বাই। ইমান দিন তেলেংগানাত থাকিলো এসপ্তাহ। মথুরিয়া ফাগুনে কথা কলে তোমারে, তুমি জানা তুমি বুঝা তুমি মোর ভালপোয়া, তুমি জানা फिल्म सिटी का তুমি মোর ভালপোয়া। ये स्टूडियो है। ইমান ধুনীয়াকৈ গছবিলাক লগাইছে, একদম নালাগেই যেন আমি কোনোবা এটা চিটিত আছোঁ। গাঁৱৰ মাজতে থকা নিচিনা লাগে গছবিলাক দেখা পালে। বেংগালুৰু ইফালে যে যায়। এয়া কনষ্ট্ৰাকশ্যন চলি আছে। ইয়াতে মাটিৰ তলৰ পৰাই কনষ্ট্ৰাকশ্যন কৰে। 3তলা 4তলামান মাটিৰ তলতে বনায় বিল্ডিংটো, তাৰপিছত ওপৰৰ ফালে বনাই থাকে বেছিকৈ। ইমান ডাঙৰ ডাঙৰ বিল্ডিং, ইমান ওখ ওখ বিল্ডিং, বাপৰে বাপ। 4-5 তলাতো মাটিৰ তলতে থাকে, তাৰপিছত বনায় ইমান ধুনীয়াকৈ কনষ্ট্ৰাকশ্যন। আৰু ইমান ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, মানে কি ক'ম, ডাঙৰ ডাঙৰ টেকনিকেল কোম্পানীবিলাক ইয়াতেই আছে গোটেই।
এ বুকু মরম দোল। মতলিয়া ফাগুনে কথা কলে তোমারে হাসুরই তোমালই এ বুকু মরম দোল। তুমি জানা তুমি বোঝা তুমি মোর ভালপোয়া। তুমি জানা তুমি বোঝা তুমি মোর ভালপোয়া।